গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুনৰ স্বাগতম জনাইছোঁ আমাৰ অইন এটা ভিডিঅ'লৈ আৰু তোমালোকে চাইছা হাউজান অষ্টাবৰ আজি হ'ল দেৱালী আৰু এই দিনটোতে আজি ৰামচন্দ্ৰ বনবাসৰ পৰা ঘৰলৈ আহিছিল আৰু সেইকাৰণে ফূৰ্তিতে মানে বম ফটকা আৰু মানে পোহৰ কৰি দিয়ে মানে ঘৰলৈ আহিবৰ কাৰণে তালৈ এইখিনিয়ে ক'লোঁ আহকচোন তালৈ আজি আমি ব্লগটো আৰম্ভ কৰোঁ এইখিনি বতৰটো চাওক আপোনালোকে বতৰ একদম আৰু ডাৱৰীয়া হৈ আছে মানে মনটো ভাল লগা নাই তাৰপিছত দেৱালী যেতিয়া আমি উদযাপন কৰিছোঁ কলগছ লৈ দিছোঁ ধুনীয়াকৈ আমছে ধুনীয়াকৈ মাৰি চাই দিছোঁ আৰু এয়া মৰম চব মানি থোৱা আছে আৰু এনে বম দেখিছে বম ফটকা চটকা আনি থোৱা আছে মোৰ ওচৰতে বম একপিটিকে ফুটাইছোঁ ফটকা চৰি ইমান আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো যদি নতুন ছাবস্ক্ৰাইব বাটন কৰি দিম আৰু গাইজ বেছি দেখাব নোৱাৰিলোঁ এইকণ দেখাইছোঁ আৰু মানে আমাৰ কলগছ বাজে মই দেখাইছিলোঁ এয়া ফটো দৃশ্য অকণ দেখুৱাইছোঁ তালৈ আজিলৈ বাই বাই